Hello students, আজি আমি ভিডিও ডিসকাস কৰিব লাইছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ পারমুটেশন আৰু কম্বিনেশন চেপ্টাৰৰ এক্সারসাইজ 6.4 ৰ কোশ্চন নম্বৰ 2 ৰ পৰা ইয়াৰে আগতে অলৰেডি ভিডিও ডিসকাস কৰা আছে ইয়াৰে আগৰখিনি তোমালোকে সেইখিনি তোমালোকে আগৰ ভিডিওত চাই লবা তেনলে এতিয়া আৰম্ভ কৰো 6.4 ৰ কোশ্চন নম্বৰ 2 ৰ পৰা কোশ্চন নম্বৰ 2 দি আছে ফাইন্ড দা ভ্যালু অফ n নম্বৰ দি আছে nc2 ইকুৱেল 10 তেনলে ইয়াৰ পৰা আমাক ফাইন্ড কৰিব দিছে n ৰ ভ্যালু কিমান ঠিক আছে তেনেহলে চাবা nc2 মানে কিমান হ'ব ফেক্টৰিয়েল n ফেক্টৰিয়েল 2 n - 2 ইকুৱেল কিমান 10 হয় না ন ncr ফৰ্মুলাটো কি আছিল ncr ইকুৱেল ফেক্টৰিয়েল n ফেক্টৰিয়েল r n - r তেনেহলে আমি এটা ফেক্টৰিয়েল n ঠিক আছে ফেক্টৰিয়েল 2 মানে 2 এটা হল ফেক্টৰিয়েল n - 2 ইকুৱেল 10 তেনে লিখিলো ফেক্টৰিয়েল n - 2 2 into 10 কিমান হল 20 মই 2 ইপিনে লৈ গৈছো 20 এটা ফেক্টৰিয়েল n ক মই কি লিখিব পাৰো n - 1 ফেক্টৰিয়েল n - 2 ইপিনে ফেক্টৰিয়েল n - 2 20 তেনে ফেক্টৰিয়েল n - 2 ফেক্টৰিয়েল n - 2 কেনসেল গতিকে মই কিমান পালো n into n - 1 equal 20 এটা কথা হল ফেক্টৰিয়েল n আৰু ফেক্টৰিয়েল n - 2 কিয় এনে কৈ লিখিব পাৰো এটা চাবা আমি জানো কি ফেক্টৰিয়েল 5 মানে কি লিখিব পাৰো 5 into 4 into 3 into 2 into 1 এটা एग्जांपल দিছো চাবা হা আৰু এটা চাবা ফেক্টৰিয়েল 3 মানে 3 into 2 into 1 হয় না নহয় ফেক্টৰিয়েল 4 মানে লিখিব পাৰো 4 into 3 into 2 into 1 এটা মই যদি ফেক্টৰিয়েল 7 লিখো ফেক্টৰিয়েল 7 মানে কি 7 into 6 into 5 4 3 2 1 তেনেহলে ফেক্টৰিয়েল 7 অফ মই লিখিব পাৰো 7 into 6 into 5 into 4 into 3 into 2 মানে কি লিখিব পাৰো ফেক্টৰিয়েল 5 এনে কৈ লিখিব পাৰো বুজি পাই আছা তোমালোকে বা মই ফেক্টৰিয়েল 6 ক মই কি লিখিব পাৰো 6 into ফেক্টৰিয়েল 5 লিখিব পাৰো কাৰণ 6 ৰ পিছত কি আছে 5 into 4 into 3 into 2 into 1 এইখিনি জায়গাত মই ফেক্টৰিয়েল 5 লিখিব পাৰো ঠিক একে ধৰণে ফেক্টৰিয়েল n টো ডাঙৰ নে ফেক্টৰিয়েল n - 2 ডাঙৰ নিশ্চয় ফেক্টৰিয়েল n ডাঙৰ কাৰণ এই n ত কে ফেক্টৰিয়েল n - 2 মানে কি এই n ত কে 2 কম আছে গটিকে এই ফেক্টৰিয়েল n ক মই কমাই লৈ গৈ ফেক্টৰিয়েল n - 2 লিখিব পাৰো গটিকে ফেক্টৰিয়েল n - 2 ফেক্টৰিয়েল n - 2 কেনসেল হৈ কেনে আমি কিমান পালো n into n - 1 equal 20 ঠিক আছে বুজিছা তোমালোকে তেনেহলে এতিয়া আমি কি পালো এটা কোৱাড্ৰেটিক ইকুৱেচন হৈ যাব এটো কেনেকৈ কোৱাড্ৰেটিক ইকুৱেচন হয় চাবা তো ইয়াক যদি মই ব্ৰেক কৰি দিও তেনেহলে কিমান পালো n² - n equal 20 তেনেহলে 20 কি পিনে লৈ আহা -20 equal 0 so 20 ক মই কি লিখিব পাৰিম 5 into 4 20 গটিকে 4n - 5n - 20 equal 0 so n কমন ললো কিমান পালো n + 4 -5 কমন ললো n + 4 equal 0 দেখিলা গটিকে n + 4 কমন লোৱাৰ লগে লগে কিমান থাকিলতে n - 5 equal 0 therefore n + 4 equal 0 or n - 5 equal 0 so n equal -4 বা n equal 5 কিন্তু -4 টো আমাৰ ইনভ্যালিড গটিকে n ৰ ভ্যালু কিমান হ'ব 5 কাৰণ কিয় আমি এটা -4 ৰ পৰা বা মাইনাস নম্বৰৰ পৰা আমি কোনো বস্তু সিলেক্ট কৰিব নোৱাৰো গটিকে ইয়াতে n equal আমাৰ কি হ'ব লাগিব n ৰ ভ্যালুটো পজিটিভ হ'ব লাগিব গটিকে মাইনাস যেহেতু ই আমাৰ ইনভ্যালিড এটা এই কথাখিনি মই আৰু এটা एग्जांपल দি বুজাই দি আছো চাবা তোমালোকে এটো কেনসেল কেনেকৈ হয় এটা एग्जांपल দিছে চাবা যদি এনে কৈ থাকে ফেক্টৰিয়েল n তলত আছে সাপোজ ফেক্টৰিয়েল n - 3 তেতিয়া মই n ক কোনটো ডাঙৰ n ডাঙৰ নে n - 3 ডাঙৰ নিশ্চয় n টো ডাঙৰ তেনেহলে n ক মই কমাই নিব পাৰিম n n - 1 n - 2 ইয়াতে মই কি লিখিব পাৰিম n - 3 তলত n - 3 আছে গতিকে কেনসেল হয় ঠিক সেই কথাখিনি মই ইয়াতে এপ্লাই কৰিছিল n n - 1 ফেক্টৰিয়েল n - 2 লিখিছিল যাতে কেনসেল কৰিব পাৰো বুজিছা তোমালোকে এতিয়া নেক্সট মই কোৱেশ্চনটো লৈ লৈছো 2 নম্বৰটো ৰেশিওত দিয়া আছে চাই লবা 2 নম্বৰটো দিয়া আছে nc3 is to n - 1 c4 equal 7:3 ইয়াৰে পৰা n ৰ ভ্যালু ফাইন্ড কৰিব লাগে ইয়াতে কিন্তু এতিয়া ৰেশিও দিছে অনুপাত চাবা এতিয়া ইয়াক মই লিখিব পাৰিম কি nc3 ফেক্টৰিয়েল n ফেক্টৰিয়েল 3 n - 3 is to
factorial n minus 1 factorial 4 n minus 1 minus 4 equal 7:3 হয় না তেনেহলে এই রেশিওটো উঠাই দিয়াৰ লগে লগে মই এক ৰেচিপ্ৰকেল কৰি দিলে হৈ যাব factorial 4 n minus 1 minus 4 মানে n minus 5 আৰু তলত থাকিল n minus 1 7/3 এইখিনি তো বুজিছা সকলোৱে আমাৰ ৰেশিও আছে মানে কি ডিভাইড হৈ আছে গতিকে এক ৰেচিপ্ৰকেল কৰি দিলো মাল্টিপ্লিকেশন সিম্বল ইউজ কৰি ললো এতিয়া চাবা ইয়াতে ফ্যাক্টৰিয়েল n আছে ফ্যাক্টৰিয়েল n minus 1 আছে গতিকে মই n ক কি লিখিব পাৰিম n * ফ্যাক্টৰিয়েল n minus 1 যাতে এটো কেনসেল কৰিব পাৰো ফ্যাক্টৰিয়েল 3 আছে ফ্যাক্টৰিয়েল 4 মই ফ্যাক্টৰিয়েল 3 লিখিলো এতিয়া n minus 3 ডাঙৰ নে n minus 5 সো ইয়াতে n ৰ পৰা 3 কমি আছে এটা n ৰ পৰা 5 কমি আছে তো ডাঙৰ কাই n minus 3 গতিকে ইয়াক মই লিখিব পাৰিম n minus 3 n minus 4 ফ্যাক্টৰিয়েল n minus 5 লিখাৰ উদ্দেশ্যটো কি যাতে মই কেনসেল কৰিব পাৰো এতিয়া ফ্যাক্টৰিয়েল 4 ক মই লিখিব পাৰিম কি 4 * ফ্যাক্টৰিয়েল 3 লিখাৰ উদ্দেশ্যটো কি ফ্যাক্টৰিয়েল 3 কেনসেল কৰিব পাৰো ইয়াতে ফ্যাক্টৰিয়েল n minus আছে গতিকে ইয়াক একো চেঞ্জ নকৰো n minus 5 আৰু তলতটো সেম ৰাখো ফ্যাক্টৰিয়েল n minus 1 ঠিক আছে বুজিলা সকলোৱে তেনেহলে কি কি কেনসেল হয় ফ্যাক্টৰিয়েল n minus 1 ফ্যাক্টৰিয়েল n minus 1 ফ্যাক্টৰিয়েল 3 ফ্যাক্টৰিয়েল 3 ফ্যাক্টৰিয়েল n minus 5 ফ্যাক্টৰিয়েল n minus 5 কেনসেল তেনেহলে থাকিল কি আমাৰ ওপৰত থাকিল n আৰু ইপিন আছে 4n তলত থাকিল আমাৰ n minus 3 n minus 4 আৰু ইপিনে থাকিল আমাৰ 7/3 চাই লোৱা এইখিনি বুজিছা ইয়াৰ পিছৰখিনি আৰু একো নাই ইয়াৰ পিছৰখিনি একদম ইজি আমি জাস্ট ক্ৰস মাল্টিপ্লিকেশন কৰি দিও কি হয় চাও তার আগতে এইখিনি অলপ ইজি কৰি লম 4n গতিকে হ'ব এটো n স্কয়ার -3 -4 -7n 3 * 4 + 12 7/3 এটো তো বুজি পাইছা নহয় x - a x - b কি আছিল x স্কয়ার minus whole into a plus bx plus ab এটা ক্রস মাল্টিপ্লাই কৰি দিও চাও কিমান হয় তোমালোকে লিখি লবা ভিডিওটো পজ কৰি লিখি লৈ লক থাকিবা তেনেহলে ক্রস মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 4n * 3 7 * n স্কয়ার minus 7n plus 12 তেনেহলে এটো কিমান হল 12n 7n square 49n 12 into 7 84 ঠিক আছে এতিয়া সাবা 7n square minus 49n plus 84 equal 12n বা এটো মই ডাইরেক্ট লৈ গেলে কথা নিব পাৰো বা তোমালোকে এটো ডাইরেক্ট কৰিলে কোনো কথা নাই তো কিমান হবে এটো 7n square 49n minus 12n plus 84 equal 0 ঠিক আছে এতিয়া সাবা 7n square 49 minus 12 কিমান হ'ব 49 plus 11 হলে আমাৰ 60 এটি হল 61n plus 84 equal 0 হয় না নহয় 7n square minus 61n plus 84 equal 0 ঠিক আছে তেনেহলে এতিয়া আমি ইয়াক ফ্যাক্টরাইজ করো উৎপাদক বিশ্লেষণ তেনেহলে এতে কিমান আছে 784 সো 7 এদি দিয়াৰ লগে লগে থাকিল আমাৰ 84 2 ৰে দিয়াৰ লগে লগে 42 2 ৰে হল 21 3 ৰে হল 7 এটা 61 মিলাব লাগিব গতিকে সবাই এটো কি কৰো 7n square minus 49n 7 into 7 49 2 into 2 into 3 12 গতিকে 49n 12n plus 84 equal 0 তো আলটিমেটলি দেখা পালো ইয়াৰ পৰা আমি ডাইৰেক্ট এটো লাইন লিখিলো কোনো প্ৰবলেম নাছিল তো ইয়াৰে পৰা আমি 7n কমন ললো 7n minus 7 12 কমন লোৱাৰ লগে লগে 7n minus 7 equal 0 so কিমান আহিল 7n minus 7 or 7n minus 12 equal 0 তেনেহলে কোৱাচোন এতে n ৰ ভ্যালু কিমান হ'ব therefore 7n minus 7 equal 0 therefore n equal 7/7 equal 1 or 7n minus 12 equal 0 so n equal 12/7 equal কিমান হ'ব এটো ইম্পসিবল হ'ব নে 12/7 এটো ইম্পসিবল কাৰণ কিয় n ৰ ভ্যালু কেতিয়াও নেগেটিভ বা ফ্র্যাকশন হ'ব নোৱাৰে গতিকে আমাৰ এতে therefore n equal আমাৰ কিমান হ'ব 1 ঠিক আছে বুজি পাইছা ও সরি দে
সৰি হা 12 and minus 84 আছে নহয় 12 and minus 84 হোৱাৰ লগে লগে 12 কমন লোৱাৰ লগে n থাকিব হা দেই এটো n minus 12 n এটো হ'ব আমাৰ এটো আমাৰ 7 কমন লৈছো নহয় 7 and minus 7 অলপ ৰং হৈছে দেই তো আমাৰ এখিনি হল তেনেহলে গম পালো কি গতিকে 12 14 গতিকে লিখিলো 0 তো দেখা পালো তো এই লাইনটো আমাৰ এই লাইনটোৰ লগত ইকুৱেলে আছে তো ইয়াৰে পৰা এটা কাম কৰো আমি 7n কমন লোৱাৰ লগে লগে হল n - 7 ইয়াতো 12 কমন ললো n - 7 = 0 so n - 7 7n - 12 = 0 therefore n - 7 = 0 that means n = 7 or 7 - n = 12 so n = 12/7 এটো আমাৰ not possible কিয় not possible কাৰণ n ৰ ভ্যালু কেতিয়াও ফ্র্যাকশন বা নেগেটিভ হ'ব নোৱাৰে গতিকে n ৰ ভ্যালু ইয়াতে আমাৰ 7 ইয়াতে ইন্টিজাৰ আছে গতিকে আমাৰ n ৰ ভ্যালুটো কিমান হ'ব 7 বুজিছা সকলোৱে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 3 টো একদম একে আছে তোমালোকে ট্রাই কৰিবা মই কৰি দিছো এবাৰ কোৱেশ্চন নম্বৰ 4 টো 4 ত দিয়া আছে NC5 = NC11 ইয়াৰে পৰা আমি ভ্যালু ফাইন্ড কৰিব লাগে কিন্তু তাৰে আগতে আমি এটা কথা জানিব লাগিব কোৱেশ্চনটো মই লিখি দিছো তাৰ পিছত মই কৰি দি আছো এটো প্ৰায় কোৱেশ্চন আহি থাকে মেট্ৰিক পৰীক্ষাটো আইটো আহি আছে আগে পিছে এনেকুৱা প্যাটাৰ্নৰ এটোৱে বুলি নহয় এনেকুৱা প্যাটাৰ্নৰ আহি থাকে ইয়াতে এতিয়া চাবা NC5 NC11 ইয়াৰ এটা ল এটা আছে তোমালোকে মনত ৰাখিবা যদি NCA = NCB হয় তেনেহলে আমাৰ কি হ'ব লাগিব A = B হ'ব লাগিব বা n = A + B এই দুটা কন্ডিশন হয়তো এইটো বা এইটো লিখি লবা তোমালোকে যেতিয়া এই n টো সেম থাকে যদি এতিয়া A এতিয়া B থাকে তেনেহলে এটাই কথা হ'ব লাগিব হয়তো A = B নাইবা n = A + B কিন্তু ইয়াতে দেখা পাইছো A = B হোৱা নাই গতিকে আমাৰ এইটো নহল যেহেতু আমাৰ n = A + B হ'ব লাগিব গতিকে আমি ইয়াতে লিখিম n = 5 + 11 গতিকে কিমান হল আমাৰ 16 এটো কিন্তু 1 মাৰ্কৰ কোৱেশ্চন প্ৰায় আহি থাকে বুজিলবা NCA = NCB তেনেহলে A = B হ'ব লাগিব নাইবা n = A + B ইয়াতে আমাৰ n আনসেম আছে কিন্তু A আৰু B যদি সং 5 আৰু 11 ইকুৱেল হয় মানে নাম্বার 1 টো এই ক্ষেত্ৰত নহয় গতিকে হ'ব লাগিব কি এইটো n = A + B গতিকে n = 5 + 11 গতিকে কিমান 16 কৰি লবা হৈ গৈছে বুজি পাইছা তোমালোকে ঠিক একেবাৰে নেক্সট কোৱেশ্চনটো আছে 5 নম্বৰটো ট্রাই কৰবা একদম ইজি আছে নেক্সট কোৱেশ্চন নম্বৰ 3 টো 5 ৰ আনসাৰটো কিমান হয় মোক কমেন্টত জনাই দিবাচোন তোমালোকে নেক্সট আহিল 5 নম্বৰ দিয়া আছে সৰি 5 নহয় কোৱেশ্চন নম্বৰ 3 দিয়া আছে NC9 = NC6 তেনেহলে আমাৰ ভ্যালু ফাইন্ড কৰিব লাগে NC12 আৰু NC17 CN ৰ ভ্যালু কিমান ফাইন্ড কৰিব লাগে এটো ঠিক এই মাত্ৰ দিয়া নোটটোৰ নিচিনাকে চোৱা NCA NCB ইয়াতে A আৰু B ইকুৱেল হৈছে নে হৈছে না হোৱা নাই তেনেহলে আলটিমেটলি কি হ'ব n = A + B therefore here n = 9 + 6 = 15 তো n ৰ ভ্যালু পাই গলো গতিকে ইয়াতে আমাক ফাইন্ড কৰিব দিছিল NC12 গতিকে আমি এটা লিখিম 15C12 ভ্যালু ফাইন্ড কৰা কিমান হয় কৰিবা আৰু নেক্সট কি আছে 17CN গতিকে 17C15 ৰ ভ্যালু কিমান হয় ফাইন্ড কৰিবাচোন এইটো হ'ব আমাৰ আনসাৰ কাৰণ n ৰ ভ্যালুটো ফাইন্ড কৰাৰ পাছত এইখিনি আৰু কৰাৰ তোমালোকে নোৱাৰা কোনো কথা নাই ফৰ্মুলাটো জানা ফৰ্মুলাত বহাই দিবা NCR ৰ যেটো ফৰ্মুলা বহাই দিবা চেক কৰিবা ভ্যালুটো তোমালোকৰ আহি যাব নেক্সট আছে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 দিয়া আছে n - 1 CR = NC2 2:3 find the value of NR আৰু নেক্সট আৰু এটা দিয়া আছে কোৱেশ্চন নম্বৰ 4 তোমালোকৰ বুকত আছে চাই লবা কোৱেশ্চনটো মই কোৱেশ্চনটো ইয়াতে লিখি দিছো কি দিয়া আছে given n - 1 CR = NCR = 2:3 and NCR n + 1 CR = 9:13
এইখিনি দিয়া আছে ইয়াৰে পৰা আমাৰ ভ্যালু ফাইন্ড কৰিব লাগে n আৰু r কিমান n কিমান আৰু r কিমান ফাইন্ড কৰিব লাগে ঠিক আছে বুজিছা সলিউশন যি দিয়া আছে লিখি লও প্ৰথম দিয়া আছে n - 1 cr is to n cr equal to 2:3 so ফর্মুলাতে ভাঙি দিলো n - 1 factorial r n - 1 minus r is to factorial n factorial r n minus r 2:3 বুজিছা এখানে জাস্ট সূত্ৰটো মই ব্যৱহাৰ কৰি ভাঙি দিছো ইয়াক মই এতিয়া রেশিওটো উঠাই লো কিমান হ'ব n - r - 1 মাল্টিপ্লাইড বাই কৰা আছে মানে এই ডিনোমিনেটৰটো নিউমাৰেটৰ হ'ব ফ্যাক্টৰিয়েল r n - r তলত থাকিল ফ্যাক্টৰিয়েল n আৰু ইপিনে থাকিল 2/3 হৈছে ইয়াতে ক্যান্সেল কৰিব পৰা কি কি আছে n - 1 ফ্যাক্টৰিয়েল n মানে ইয়াক মই কমাই এটো বনাম আৰু ইয়াতে ডাঙৰ কোনে n - r আছে এতে n - r - 1 গতি ইয়াতে কোনটো ডাঙৰ আছে ইয়া এটো গতি ইয়াক মই সৰু কৰি লম আৰু এটো লগত ক্যান্সেল কৰিম আৰু ফ্যাক্টৰিয়েল r দুইটাতে ক্যান্সেল ঠিক আছে তেনেহলে ফ্যাক্টৰিয়েল n - 1 টো সেম ৰাখি দিলো কোনো প্ৰবলেম নাই ইপিনে ইয়াক মই সেম ৰাখি দিলো n - r - 1 n - r ক লিখিব পাৰিম কি n - r 1 কমাই দিলে n - r - 1 ঠিক একেধৰণে ফ্যাক্টৰিয়েল n ক লিখিম n তাৰছত কমাই দিলে ফ্যাক্টৰিয়েল n - 1 2/3 সো ফ্যাক্টৰিয়েল n - 1 ফ্যাক্টৰিয়েল n - 1 ক্যান্সেল n - r - 1 n - r - 1 ক্যান্সেল ফ্যাক্টৰিয়েল দুফালে আছিল ক্যান্সেল সো আমি কিমান পালো n - r / n = 2/3 সো ক্রস মাল্টিপ্লিকেশন কৰিলো 3n 3r ইপিনে পালো টুৱাইস n সো টুৱাইস n ক মই ইপিনে আনিলো 3n - টুৱাইস n ইপিনে থাকিল 3r তেনেহলে দেখা পালো কিমান 3n - টুৱাইস n মানে n ইকুৱেল 3r তেনেহলে গম পালো n ইকুৱেল আমাৰ কিমান আহিল 3r বুজিছা এইখিনি তো তোমালোকে এইখিনি লিখি লোৱা মই মুছি দিম এটো নাম্বাৰিং কৰিলো 1 ঠিক আছে n ইকুৱেল 3r এতিয়া আমি এই 2 নম্বৰ ইকুৱেশনটোৰ লগত ক্যালকুলেশন কৰো সো আমি কিমান পাইছিলো n ইকুৱেল 3r মই লিখি ললো n ইকুৱেল 3r এটো আছিল নাম্বাৰ 1 এবাৰ আহিল নাম্বাৰ 2 অলসো n cr is to n plus 1 cr equal 9:13 এতিয়া চাবা ইয়াতে কি কৰিম হে একে কন্ডিশন n ফ্যাক্টৰিয়েল r n - r রেশিও ৰাখি দিলো n plus 1 ফ্যাক্টৰিয়েল r n plus 1 minus r 9:13 হয় না জাস্ট ফর্মুলা ব্রেক কৰি দিলো এতিয়া কি হ'ব ওপৰত থাকিল n ফ্যাক্টৰিয়েল r n minus r multiply এক ওপৰত লৈ গেলো ফ্যাক্টৰিয়েল r n minus r plus 1 আৰু এই তলত থাকিল আমাৰ ফ্যাক্টৰিয়েল n plus 1 আৰু ইপিনে আহিল 9/13 বুজিছা এইখিনি জাস্ট রেশিওটো উঠাই দিছো মাল্টিপ্লিকেশন কৰি দিয়াৰ কাৰণে এই নিউমাৰেটৰটো হৈছে ইয়াতে ডিনোমিনেটৰ আৰু এই ডিনোমিনেটৰ নিউমাৰেটৰটো ইয়াতে হৈ গৈছে এইখিনি ডিনোমিনেটৰ তেনেহলে ইয়াতে n ডাঙৰ নে ফ্যাক্টৰিয়েল n plus 1 ডাঙৰ ইয়েস n plus 1 ডাঙৰ গতিকে ইয়াক মই সেম ৰাখি দিলো n ইয়াতে ফ্যাক্টৰিয়েল r ক্যান্সেল ইয়াতে n - r ইয়াতে n - r plus 1 ডাঙৰ এইটো গতিকে এইটো সৰু ইয়াক মই সেম ৰাখি দিম যেটো সৰু আছে ইয়াক সেম ৰাখি দিম এইটো কি লিখিম n - r plus 1 1 কমি যোৱাৰ লগে লগে কি থাকিল n - r n plus 1 এর ক্ষেত্ৰত n plus 1 এক কমি যোৱাৰ লগে লগে কিমান আহিল ফ্যাক্টৰিয়েল n আৰু ইপিনে থাকিল 9/13 এটা যত জি ক্যান্সেল কৰো ফ্যাক্টৰিয়েল n n - r ক্যান্সেল তো থাকিল কিমান n - r plus 1 divided by n plus 1 equal 9/13 এটা বেলেগ কোনো কথা নাই ক্রস মাল্টিপ্লিকেশন আমি কৰি দিও সো 13 এদি এইখিনি লগত মাল্টিপ্লাই 13 into n - r plus 1 আৰু 9 এদি n plus 1 এর লগত মাল্টিপ্লাই সো ইয়াতে আহিল আমাৰ এটা কাম কৰিব পাৰো 13 এইখিনি আছে তো এটা n মানে কিমান পাইছিলো আমি n মানে পাইছিলো আমাৰ 3r তেনেহলে আমি এটা পুট কৰি দিও n ৰ ঠাইত কি আছিল আমি 3r minus r plus 1 ইয়াতে লিখিলো 3r plus 1 তেনেহলে 13 twice r plus 1
9 3r plus 1 তেনেহলে 26r plus 13 27r plus 9 সো এটা কাম করো 9 ক মই ইপিনে আনিলো 13 minus 9 26 আর ইপিনে লৈ গেলো 27r minus 26r সো 9 minus 3 4 আর 27 minus 26 1 গটিকে কিমান থাকিল r গটিকে r ইকুয়াল মই কিমান পালো 4 গটিকে 1 ইকুয়েশন মতে কিমান আছিল n ইকুয়াল আছিল আমার 3r গটিকে কিমান হ'ব 3 into r এর ভ্যালু 4 গটিকে কিমান পালো 12 গটিকে r ইকুয়াল 4 আর n ইকুয়াল কিমান 12 ঠিক আছে বুজিছা নহয় এটা আহিল কোৱেশ্চন নাম্বাৰ 5 ইয়াতে প্রুফ কৰিব লাগে মই এখন মুছি দিছো এইখিনি তোমালোকে লিখি লবা ভিডিওটো পজ কৰি এটা কোৱেশ্চন নাম্বাৰ 5 প্রুফ কৰিব লাগে প্রুফ দ্যাট দিয়া আছে যে প্রুফ কৰিব লাগে NCR plus n minus 1 c r minus 1 plus n minus 1 c r minus 2 equal n plus 1 c n plus 1 c r হয় না এইখিনি আমি প্রুফ কৰিব লাগে গৰা তাৰে আগতে এটা ফৰ্মুলা কিন্তু মনত ৰাখিব লাগিব মই কৈ লিখি দিছো NCR minus 1 equal n plus 1 c r এই কথাটো কিন্তু মনত ৰাখিব লাগিব এটা চাবা এটো কি কৰিলো ইয়াতে এটা কথা মনত ৰাখিবা ইয়াতে n আছে ইয়াতে n যদি এই ভ্যালু দুটা যদি কনজুগেটিভ হয় ইয়াতে যদি 5 তেনেহলে ইয়াতে সাপোজ 4 ইয়াতে যদি 10 ইয়াতে সাপোজ 9 তেতিয়া আমি কি কৰিম এই ভ্যালুটোৰ লগত 1 প্লাস কৰি কনে যেটো সবচে ম্যাক্সিমাম ভ্যালু হেতু লৈ লম জাস্ট এটা एग्जांपल মই দি আছো সাপোজ এনেকে আছে 10c5 plus 10c4 so আইতে n এর ভ্যালুটো কিমান 10 r এর ভ্যালুটো 5 r minus 1 মানে 5 minus 1 কিমান 4 তেনে হলে মই এতে কি লিখিব পাৰিম 10 plus 1 c r এর ভ্যালুটো কিমান আছিল এতে 5 অর্থাৎ আমি লিখিব পাৰো 11c5 ৰিজাল্ট দুইটাতে ইকুয়াল হ'ব বুজিছা এইখিনি তোমালোকে ক্যালকুলেশন সেপাৰেটলি কৰি চাবা দেখা পাবা ইটো আৰু অলৰেডি ইয়াৰ প্রুফটো বুকত আছে তোমালোকে বুকত চাই লবা এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট মই লটো কাখত ৰাখি থৈ দিছো তেনেহলে মই লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইডত আছে NCR plus n minus 1 c r minus 1 n minus 3 r minus 2 তো NCR তেনেহলে দেখা পাইছো কি এতে n minus 1 n minus 1 এইখিনি চোৱা ইয়াতে r minus 1 এটা কমি r minus 2 তেনেহলে মই কি কৈছিলো n minus 1 দি ইয়াতে plus 1 দিম c ইয়াতে ডাঙৰ কাই r minus 1 নে r minus 2 গটিকে r minus 1 ডাঙৰ গটিকে লিখিম r minus 1 ঠিক আছে তেনেহলে এটি আহিল NCR সেম -1 + 1 ক্যান্সেল NCR -1 আৰু এইটোৰ ক্ষেত্ৰত চোৱা n সেম আছে ফৰ্মুলাটো লিখিব পাৰিম ডাইৰেক্ট এতে r এতে r -1 গটিকে কিমান আহিল n + 1 cr তেনেহলে আমি পাই গলো রাইট হ্যান্ড সাইড হয় না তেনেহলে এই ফৰ্মুলাটো তোমালোকে ভাল ধৰণে মনত ৰাখিব লাগিব তেতিয়া এইবিলাক সলভ কৰিব পাৰিবা নেক্সট আহিল কোৱেশ্চন নাম্বাৰ 5 এটো 1 আছিল এবাৰ 5 2 পজ কৰি লবা ভিডিওটো লিখি লবা ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 2 দিয়া আছে NCR -1 to NCR -2 plus NCR -3 n plus 2 CR -1 ঠিক আছে এইখিনি প্রুফ কৰিব লাগে কিন্তু আগৰ যেটো মই এটা থিওৰাম বলে ক'ব পাৰো এটো যে দিছিলো হেইটো এপ্লাই কৰি এটো আমি প্রুফ কৰিম তেনেহলে লেফট হ্যান্ড সাইড লৈ লৈছো লেফট হ্যান্ড সাইডত কি আছে NCR -1 to NCR -2 NCR -3 হয় না এটা এই যে দুটা আছে ইয়াক মই এটা এটা কৰি লিখো সিঙ্গল কৰি তেনেহলে NCR -2 NCR -2 NCR -3 এটা দেখা পালো কি আমাৰ ইয়াতে n আছে ইয়াতে n আছে ইয়াতে r -1 r -2 গটিকে এই থিওৰামটো মতে কি হ'ব যেহেতু n সেম আছে গটিকে ইয়াতে লিখিব পাৰিম n + 1 c ইহতৰ ডাঙৰ কোনটো r -1 ঠিক একে ধৰণে এই দুটাৰ ক্ষেত্ৰতো দেখা পাইছো n
r minus 2 r minus 3 এটা কম আছে গতিকে এতে লিখিব পাৰিম n plus 1 c r minus 2 হৈ গল তেনেহলে n plus 1 এতে r minus 2 এটা কম r minus 1 নেক্সট এটা কমি r minus 2 গতিকে n plus 1 ইয়াৰ লগত আমি এটা প্লাস 1 কৰি এই দুটাৰ ভিতৰত ডাঙৰ কোনটো r minus 1 লিখি দিলো গতিকে পালো n plus 2 c r minus 1 গতিকে আমাৰ রাইট হ্যান্ড সাইড কমপ্লিট বুজি পাইছা আলটিমেটলি সেই থিওরামটো আমাৰ বাৰে বাৰে ইউজ হৈ আছে নেক্সট আছে এবাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি দিছে যে ncr minus 1 equal n minus r plus 1 is to r গতিকে ৰেশিও আছে সাবা লিখি লৈছো মই লেফট হ্যান্ড সাইডটো লিখি লৈছো ডাইৰেক্ট তোমালোকে বুকত চাই লবা কোৱেশ্চনটো ইয়াতে আছে ncr is to ncr minus 1 হয়নে তেনেহলে মই ইয়াত লিখিব পাৰিম ফেক্টৰিয়েল r n minus r is to factorial n factorial r minus 1 minus r minus minus plus 1 হয় না নহয় এটা মাইনাস হ'ব যেহেতু মাইনাস r মাইনাসে মাইনাসে plus 1 তেনেহলে এটো মই factorial r n minus r লিখিলো ৰেশিও আছে মাল্টিপ্লাই কৰি দিলো ওপৰত আহিল আমাৰ r minus 1 ইপিনে আহিল n minus r plus 1 তলত আহিল factorial n cancel তেনেহলে ফেক্টৰিয়েল আছে ফেক্টৰিয়েল r minus 1 হৰু কোনটো ফেক্টৰিয়েল r গতিকে মই ইয়াত লিখিম r minus 1 ইয়াতে লিখিম ইয়াতে লিখা যাব r into ফেক্টৰিয়েল r minus 1 পদ একনে মানে 1 ইপিনেও 1 আছে ঠিক আছে এতিয়া এটা ফেক্টৰিয়েল n minus r আছে ইয়াত আছে ফেক্টৰিয়েল n minus r plus 1 মানে ইয়াত কৈ 1 বেছি আছে গতিকে ডাঙৰ কাই এইটো গতিকে এইটো হৰু আছে মানে ইয়াত মই সেম ৰাখি দিলো n minus r ওপৰত r minus 1 সেম ৰাখিলো এইটুক লিখিম n minus r plus 1 কমি যোৱাৰ লগে লগে n minus r তো জি ক্যান্সেল কৰো ফেক্টৰিয়েল r minus 1 ফেক্টৰিয়েল r minus 1 ফেক্টৰিয়েল n minus r ফেক্টৰিয়েল n minus r গতিকে আহিল কি আমাৰ n minus r plus 1 divided by r গতিকে আমি এইখিনি লিখিব পাৰিম n minus r plus 1 is to r আৰু এটো আমাৰ রাইট হ্যান্ড সাইড আছিল তোমালোকে চাই ল ঠিক আছে বুজি পালা নাম্বার 3 এটা আহিল আমাৰ নাম্বার 4 কি দিয়া আছে যে ncr equal n by r n minus 1 cr minus 1 এটা চাবা মই নাম্বার 4 টো লিখি দিছো নাম্বার 4 মই লেফট হ্যান্ড সাইড লৈ লৈছো লেফট হ্যান্ড সাইড আছে ncr তেনেহলে ncr লিখিব পৰা যাব ফেক্টৰিয়েল r n minus r তেনেহলে ফেক্টৰিয়েল n minus r রাইট হ্যান্ড সাইডত কি লাগে মই লিখি লৈ ললো ইয়াতে লাগে আমাক রাইট হ্যান্ড সাইড n minus r into n minus 1 c r minus 1 এটো হৈছে আমাৰ রাইট হ্যান্ড সাইড হয় না নহয় n minus 1 r n minus 1 c r minus 1 n by r এতিয়া ফেক্টৰিয়েল n ক মই লিখিব পাৰিম n into ফেক্টৰিয়েল n minus 1 কোনো প্ৰবলেম নাই r ক লিখিব পাৰিম r into ফেক্টৰিয়েল r minus 1 ইপিনে n minus r সেম ৰাখিলো এটা এটো কিয় কৰিলো ইয়াতে n by r লাগে গতিকে সেই কাৰণে মই n by r টো অলৰেডি লৈ আহিলো গতিকে এতে লিখিম n by r মাল্টিপ্লাইড বাই ওপৰত আহিল n minus 1 r minus 1 n minus r হয়নে তেনেহলে n by r টো সেম ৰাখো ইয়াৰ লগত একো নকৰো তেনেহলে ইয়াতে লিখিব পাৰিম n minus 1 এটো লিখিলো r minus 1 এইখিনি কি লিখিব পাৰিম আমি n minus 1 minus r minus 1 লিখিব পাৰিম কাৰণ ব্র্যাকেট যেতিয়া উঠাই দিম মাইনাসে মাইনাসে প্লাস 1 এই প্লাস 1 এই মাইনাস 1 ক্যান্সেল হয় n minus r হয় না নহয় সোয়া আৰু লিখাৰ উদ্দেশ্যটো কি যাতে n minus 1 c r minus 1 ফৰ্মুলাত মিলি যায় গতিকে n by r ইখিনি কি লিখিব পাৰিম n minus 1 c r minus 1 আৰু এটো আমাৰ রাইট হ্যান্ড সাইড চাই ল বুজি পালা তোমালোকে এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো ঠিক একে ধৰণৰ ঠিক আছে মই কৰি দিছো কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 আছে মই লেফট হ্যান্ড সাইড টো লিখি ললো ইয়াতে আছে আমাৰ r minus 2 into n minus 2 r minus 2 আর রাইট হ্যান্ড সাইড আছে আমার n minus 2 into n minus 3 c r minus 3 ঠিক আছে তেনেহলে চাবা ইয়াতে
r minus 2 লিখিলো ইয়াতে আহিব n minus 2 r minus 2 n minus 2 minus r minus 2 হৈ যায় ঠিক আছে ফর্মুলা মতে মই এইখিনি ভাঙি দিলো r minus 2 রাখি দিলো সেম আছে ইয়াতে n minus 2 ইয়াতে হল r minus 2 যেটা ব্র্যাকেট উঠাই দিম minus 2 plus 2 ক্যান্সেল হয় আমার কি থাকিল n minus r হয় না নহয় এটো minus 2 যেটা ব্র্যাকেট উঠাই দিবা এটো minus r minus minus plus 2 এই plus 2 আর এই minus 2 ক্যান্সেল হ'ব গটিকে থাকিল n minus r তো লিখিলে এতে r minus 2 উপৰত থাকিল আমাৰ n minus 2 আচ্ছা n minus 2 মই লিখিব পাৰিম কাৰণ এতে n minus 2 লাগে গটিকে n minus 2 ইপিনে লিখিলো n minus 3 আর ইয়াতে r minus 2 লিখিম r minus 2 ফ্যাক্টোরিয়াল r minus 3 2 আছিল এটা কমাই দিলো r minus 3 আর তলত এটা থাকিল আমাৰ n minus r কোনো প্রবলেম নাই r minus 2 আমাৰ ক্যান্সেল যেহেতু n minus 2 লাগে গটিকে মই ইয়াতে লিখিলো n minus 2 ইপিনে থাকিল ফ্যাক্টোরিয়াল n minus 3 ফ্যাক্টোরিয়াল r minus 3 n minus r বুজি পালা এইখিনি এতিয়া মই এইখিনিক এৰেঞ্জ কৰিম এৰেঞ্জ কৰিলো মানে হৈ গল তো থাকিল আমাৰ কিমান ফ্যাক্টোরিয়াল n minus 3 ইয়াতে থাকিল r minus 3 আৰু তলত থাকিল n minus r হয় না ন এইখিনি এটা এৰেঞ্জ কৰিম চাবা মই এইখিনি সেম লিখিছো ইয়াতে n minus 2 ইয়াতে n minus 3 থাকিল ইয়াতে r minus 3 বাকি এটো আগৰটো দৰে এডজাস্ট কৰিম চাবা n minus 3 minus r minus 3 যাতে minus 3 minus plus 3 আৰু minus 3 ক্যান্সেল হৈ যায় সো কি পালো n minus 2 n minus 3 c r minus 3 সো এইটো ফর্মুলা এই ফর্মুলাটো আমাৰ এইটো ফর্মুলা গটিকে আমাৰ রাইট হ্যান্ড সাইড পালা বুজি এখন এই জাস্ট ফর্মুলাখিনি তোমালোকে ভাল ধৰণে এৰেঞ্জ কৰিব জানিব লাগিব তেনেহলে আজি ভিডিওটো এইখিনিতে কমপ্লিট কৰিলো নেক্সট ভিডিওত ইয়াৰে পিছৰ কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম ভিডিওটো কেনে পালা কমেন্টত জনাই দিবা ভাল লাগিলে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ